নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অসম গ্ৰামীণ বিকাশ বেংকৰ মোবাইল নম্বৰ কেনেকৈ চেঞ্জ কৰিব দেখুৱাম। আপোনালোকে প্ৰথমে জিমেইলটো ওপেন কৰিব, তাৰপিছত এই থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখিছে ইয়াত ছাবজেক্ট বুলি আছে, আপোনালোকে ছাবজেক্টত আহিব। তাৰপিছত আপোনালোকে টাইপ কৰিব লাগিব মোবাইল নম্বৰ চেঞ্জ ৰিকুৱেষ্ট। তাৰপিছত আপোনালোকে তললৈ আহিব আৰু নেম বুলি লিখিব। আপোনালোকে যিজন ব্যক্তিৰ মোবাইল নম্বৰ চেঞ্জ কৰিব বিচাৰিছে তেওঁৰ নেমটো ইয়াত আপোনালোকে লিখি ল'ব। মই মোৰ নামটো লিখি লৈছোঁ। তাৰপিছত আপোনালোকে তললৈ আহিব। তাৰপিছত আপোনালোকে ইয়াত লিখিব লাগিব অল্ড নম্বৰ, যিটো আপোনালোকে একাউণ্টত দিয়া আছিলে আগৰ আৰু সেইটো চেঞ্জ কৰিব বিচাৰিছে সেই নম্বৰটো দিব। মই এনেই দি লৈছোঁ, যিহেতু মোৰ নম্বৰ চেঞ্জ কৰিব নালাগে সেইকাৰণে মই এনেই বহাই লৈছোঁ। তাৰপিছত আপোনালোকে লিখিব লাগিব মোবাইল নম্বৰ টু আপডেট। তাৰপিছত তললৈ আহিব আৰু আপোনালোকে নিউ নম্বৰ বুলি লিখিব। তাৰপিছত নিউ নম্বৰ যোনটো আপোনালোকে একাউণ্টত দিব বিচাৰিছে সেই নম্বৰটো লিখি ল'ব। মই এনেই দি দিছোঁ, আপোনালোকে নিউ নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে তললৈ আহিব আৰু লিখিব লাগিব ৰিকুৱেষ্ট। তাৰপিছত আপোনালোকে লিখিব প্লিজ চেঞ্জ মাই মোবাইল নম্বৰ ডট ইন আসাম গ্ৰামীণ বিকাশ বেংক। এতিয়া আপোনালোকে দেখিছে ওপৰত টু বুলি আছে, আপোনালোকে টু আসাম গ্ৰামীণ বেংকৰ যি জিমেইল আইডি আছে সেইটো আপোনালোকে ইয়াত ভৰাব লাগিব আৰু তাৰপিছত চেণ্ড কৰিব লাগিব। এতিয়া আপোনালোকে জিমেইল আইডিটো ক'ত পাব মই আপোনালোকক দেখুৱাই দিছোঁ, তো ভিডিঅ'টো স্কিপ নকৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া আপোনালোকে গুগলটো অন কৰিব। তাৰপিছত আপোনালোকে চাৰ্চ কৰিব লাগিব আসাম গ্ৰামীণ বিকাশ বেংক জিমেইল। তাৰপিছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ মাজলৈ এনেকুৱা এখন পেজ খোল খাব। আপোনালোকে দেখিছে ইয়াত আসাম গ্ৰামীণ বিকাশ বেংকৰ কাষ্টমাৰ কেয়াৰ ফোন নম্বৰ ইমেইল আইডি এড্ৰেছ সকলোবোৰ আছে। আপোনালোকে ইমেইল আইডিটো কপি কৰি ল'ব। কপি কৰিবলৈ আপোনালোকে চিম্পলি সেইটো টাচ কৰিব, তাৰপিছত কপিটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে টাইপ কৰি থকা জিমেইলটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰি দিব যিটো আপোনালোকে কপি কৰিছিলে। কপি কৰি দিয়াৰ পিছত আপোনালোকে চেণ্ড কৰি দিব, যিহেতু আপোনালোকৰ নম্বৰ চেঞ্জ কৰিব লাগে কিন্তু মোৰ নালাগে কাৰণে মই আপোনালোকক দেখুৱাবৰ কাৰণেহে এই প্ৰচেছটো কৰিছোঁ। আপোনালোকে চেণ্ড কৰি দিয়াৰ পিছত এসপ্তাহমানৰ ভিতৰত আপোনালোকৰ নম্বৰ চেঞ্জ হৈ যাব।